Good morning everyone. আপোনালোকৰ বাবে এই ভিডিওটো বহুতে ইম্পৰ্টেন্ট যদিহে আপোনালোকে অসম পুলিচত ওলোৱা প্ৰায় 900টা পদৰ বাবে এপ্লাই কৰিম বুলি ভাবিছে তেনেহলে ভিডিওটো সম্পূৰ্ণ কৰি চাব কিন্তু আপোনালোকক ভিডিওটো চোৱাৰ আগতে কৈ দিও এই ভিডিওটো অলপ দীঘলীয়া হ'ব কাৰণ ইয়াতে সম্পূৰ্ণ ডিটেইলছ দিয়া হ'ব গোটেইটা পদৰ বাবে আপোনালোকে কোনটো পদত এপ্লাই কৰিব পাৰিব কেনেকৈ এপ্লাই কৰিব সম্পূৰ্ণ ডিটেইলছ এই ভিডিওটোত পাই যাব আৰু গোটেইটা পদত যদি আপোনালোকে এপ্লাই কৰিব পাৰে তেনেহলে তো আপোনালোকৰ বাবে ভাল কথা কিন্তু যিবোৰে নতুনকৈ মেট্ৰিক পাস কৰিছে তেওঁলোকৰ বয়স হৈছে তেনেহলে তেওঁলোকও এপ্লাই কৰিব পাৰিব তেওঁলোকৰ হাতত এটা ভাল সুযোগ আছে আৰু যদি আপোনালোকে আগতে এপ্লাই কৰিছে এবি ইউবি জেলুৱেদাৰ এসআই নাইবা বিভিন্ন ধৰণৰ পদত এপ্লাই কৰিছে তেনেহলে আপোনালোকে আকৌ এপ্লাই কৰিব পাৰিব নতুনকৈ পদ মুকলি হৈছে সেই পদবোৰত কেনেকৈ এপ্লাই কৰিব ক'ত গৈ এপ্লাই কৰিব আজিৰ এই ভিডিওটোত সম্পূৰ্ণ ডিটেইলছ দি দিম ভিডিওটো সম্পূৰ্ণ কৰি চাব যদিহে মোৰ চেনেলটোত এই নতুন চেনেলটোত আপোনালোকে প্ৰথমবাৰৰ বাবে আহিছে তেনেহলে এতিয়া সাবস্ক্ৰাইব কৰি দিয়ক লগতে বেল আইকনটো বজাই দিয়ক এনেকুৱা ধৰণৰ সুন্দৰ চাকৰি ইনফৰমেশন পাই থকাৰ বাবে বহুদিন আগতে প্ৰায় 204টা পদৰ বাবে এপ্লাই চলি আছিল ষ্টেনোগ্ৰাফাৰ আৰু এসিস্টেন্ট জুনিয়ৰ এসিস্টেন্টৰ বাবে সেই পদকেইটাত নিশ্চয় আপোনালোকে এপ্লাই কৰিছে আৰু যদি এপ্লাই কৰা নাই তেনেহলে এপ্লাই কৰিব পাৰে 15 তাৰিখ হৈছে লাষ্ট ডেট আৰু আপোনালোকৰ হাতত 2 দিন আছে এই 2 দিনৰ ভিতৰত আপোনালোকে এপ্লাই কৰি লব যিবোৰে এপ্লাই কৰা নাই যদি এপ্লাই কৰিছে তেনেহলে এপ্লাই কৰিব নালাগে আৰু যেহেতু নতুনকৈ পদ মুকলি হৈছে যত নেকি আপোনালোকে কেৱল মেট্ৰিক পাস কৰিলে এপ্লাই কৰিব পাৰিব সকলো ডিটেইলছ আপোনালোকে সম্পূৰ্ণ পাব যোৱাকালি গধূলি বহুকেইটা পদৰ বাবে মানে নতুনকৈ নটিফিকেশন আহিছে প্ৰথম যেটো কমকৈ পদ ওলাইছে সেইটোৰ বিষয়ে কৈ দিছো আসাম পুলিচ হোমগাৰ্ড ৰিক্ৰুটমেন্ট 2020 এপ্লাই ফৰ জুনিয়ৰ এসিস্টেন্ট এণ্ড ষ্টেনোগ্ৰাফাৰ ইয়াতে প্ৰায় 7টা পদ আছে পদ কেইটা হৈছে জুনিয়ৰ এসিস্টেন্ট আৰু ষ্টেনোগ্ৰাফাৰ ইয়াতে আপোনালোকে জুলাইৰ 6 তাৰিখলৈকে এপ্লাই কৰি থাকিব পাৰিব অনলাইন যোগে বাকি ডিটেইলছ খিনি আপোনালোকে পাই যাব জুনিয়ৰ এসিস্টেন্টত 5টা পদ আছে ইয়াতে ইউআৰৰ বাবে দুটা আছে বহুতে ইউআৰ টো বুজি নাপায় আনৰিজাৰ্ভড যেটো পদ থাকে সেইটো এসসি এসটি ওবিসি জেনাৰেল কোনো কথা নাই সেই পদটো সকলোৰে বাবে যোগ্যতা মানে সকলোৰে বাবে যোগ্য সেইটো সকলোৱে পাব আৰু ইয়াতে ওবিসি আৰু এমওবিসিৰ বাবে দুটা আছে এসটি হিলৰ বাবে এটা আছে ইয়াতে কোৱালিফিকেশন টো দি দিছে গ্ৰেজুৱেচন ইন আৰ্টস কমাৰ্চ সায়েন্স আপোনালোকে যদি আৰ্টস কমাৰ্চ সায়েন্স যিকোনো মানে ষ্ট্ৰীমৰ পৰা পাস কৰিছে তেনেহলে এপ্লাই কৰিব পাৰিব মানে ডিগ্ৰী পাস কৰা হ'ব লাগিব আৰু ষ্টেনোগ্ৰাফাৰ যেটো আছে তাতে দুটা পদ আছে ইয়াতে ওবিসিৰ বাবে আছে আৰু এমওবিসিৰ বাবে এই দুটা পদ আছে বাকি বেলেগৰ বাবে নাই ইয়াতে সেম ইয়াতে আৰ্টস সায়েন্স কমাৰ্চ বা আপোনালোকে জৰে পৰাই নহক কেৱল ডিগ্ৰী কমপ্লিট কৰা হ'ব লাগিব বাকি ডিটেইলছ খিনি আপোনালোকে নিশ্চয় গমে পাইছে ইয়াতে এজ লিমিট টো 18 পৰা 38 বছৰ আৰু 5 বছৰ এজ ৰিলেক্সেশন আছে এসসিৰ বাবে আৰু এসটি হিল বা এসটি প্লেনৰ বাবে 3 বছৰ আছে ওবিসিৰ বাবে এইখিনি হল এজ লিমিট ইয়াতে এপ্লিকেশন ফিজ আপোনালোকে দিব নালাগে যেহেতু এই পদকেইটাত সকলোৱে এপ্লাই কৰিব নোৱাৰে যেহেতু ডিগ্ৰী কমপ্লিট কৰিব লাগিব সেই কাৰণে এই পদটোত মই বেছি গুৰুত্ব দিয়া নাই বাকি যি কেইটা পদ ওলাইছে সেই কেইটা আপোনালোকৰ বাবে ইম্পৰ্টেন্ট ভিডিওটো আপোনালোকে সম্পূৰ্ণ কৰি চোৱাৰ লগে লগে গোটেইখিনি ডিটেইলছ ভালদৰে পাই যাব এটা পদ ওলাইছে প্ৰায় 451টা এই পদকেইটা কিন্তু বহুকেইজন লৰা ছোৱালীৰ বাবে স্পেশাল হ'ব যিবোৰে এনসিসি বা তেওঁলোকৰ হোমগাৰ্ড ট্ৰেইনিং সাৰ্টিফিকেট আছে তেওঁলোকৰ বাবে এইটো এটা বহুত ভাল সুযোগ কাৰণ এইটো পদত সকলোৱে এপ্লাই কৰিব নোৱাৰে যি কেইটাই এপ্লাই কৰিব পাৰিব তেওঁলোকৰ বাবে বহুতে ভাল আপোনালোকে ভিডিওটো স্কিপ নকৰিব কাৰণ নতুন যি কেইটা পদ ওলাইছে সেই কেইটাত কোনো ধৰণৰ সাৰ্টিফিকেট নালাগে বা আপোনালোকে কোনো ধৰণৰ এনসিসি কৰিব নালাগে যি কেইটা পদ ওলাইছে 451টা কনষ্টেবল এণ্ড গাৰ্ডছমেনৰ বাবে ইয়াতে এপ্লাই ডেট টু যেটো অনলাইন যোগে কৰিব লাগিব লাষ্ট ডেট টু 30 তাৰিখলৈকে এপ্লাই কৰি থাকিব পাৰিব জুনৰ 30 তাৰিখলৈকে আপোনালোকে এপ্লাই কৰি থাকিব পাৰিব যেটো এপ্লাই চলি আছে এই পদ কেইটাত যিবোৰে এপ্লাই কৰিব বিচাৰে সকলোখিনি ডিটেইলছ আপোনালোকক কৈ দিছো 451টা পদ আছে ইউআৰৰ বাবে 331টা বাকিখিনি ডিটেইলছ গমে পাইছে ইউআৰ মানে সকলোৱে এপ্লাই কৰিব পাৰিব মানে সকলোৰে বাবে আছে এসসিৰ বাবে বিশেষকৈ 43টা আছে এসটি হিলৰ বাবে 28টা এসটি প্লেনৰ বাবে 49 মানে 49টা আছে এতিয়া বহুতে কোৱেশ্চন কৰিব যে ওবিসিৰ বাবে কিয় পদ নাই যেটো ইউআৰ আছে তাতে ওবিসিৰ বাবে সোমাই আছে কোনো ধৰণৰ চিন্তা কৰিব লগিয়া বিষয় নহয় ইয়াতে লৰা ছোৱালী সকলোৱে এপ্লাই কৰিব পাৰিব ছোৱালীৰ বাবে আছে 135টা লৰাৰ বাবে আছে 316টা ইয়াতে দৰমহাটো 14000 পৰা 60500 টকা জিপি টো 5600 টকা
ইয়াতে আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে তেনেহলে বয়সটো 18 পৰা 38 বছৰ হ'ব লাগিব আৰু 5 বছৰ এজ ৰিলেক্সেশন SC ST ৰ বাবে আৰু লগতে 3 বছৰ OBC ৰ বাবে এজ ৰিলেক্সেশন আছে ইয়াতে এডুকেশনাল কোৱালিফিকেশন মেট্ৰিক পাস কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব কিন্তু হোমগাৰ্ড ট্ৰেইনিং সাৰ্টিফিকেট বা আপোনালোকৰ হাতত NCC সাৰ্টিফিকেট থাকিব লাগিব এইখিনি হল আপোনালোকৰ বাবে কোৱালিফিকেশন ইয়াতে এপ্লাই চলি আছে আপোনালোকে এপ্লাই কৰিব পাৰে যেহেতু এপ্লাই কৰিলে আপোনালোকৰ কি কি ডকুমেন্টস লাগে কেনেকৈ এপ্লাই কৰিব লাগে ভিডিও পাইছে আপোনালোকে চাই ধুনিয়াকৈ এপ্লাই কৰি লব পাৰে এতিয়া আহিল নতুনকৈ ওলোৱা পদগেইটা যেটো আপোনালোকৰ বাবে বহুতে ভাল এই পদগেইটা যেটো পদ ওলাইছে তাতে প্ৰায় 203টা আছে কেৱল মেট্ৰিক আৰু হাই সেকেন্ডাৰী পাস কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব ইয়াতে কোনো ধৰণৰ সাৰ্টিফিকেট নালাগে বা আপোনালোকৰ NCC নালাগে কিন্তু এটা কথা মনত ৰাখিব যদি NCC সাৰ্টিফিকেট আছে বা স্পোৰ্টছ সাৰ্টিফিকেট আছে তেনেহলে আপোনালোকে এক্সট্ৰা মাৰ্কস পাব এইখিনি আপোনালোকৰ বাবে ভাল খবৰ কিন্তু নাথাকিলেও আপোনালোকে এপ্লাই কৰিব পাৰিব যিকেইটা পদ ওলাইছে তাতে দুটা ধৰণৰ পদ আছে সকলো কৈ দিছো লাষ্ট ডেটটো হৈছে এপ্লাই কৰাৰ ইয়াতে জুলাইৰ 6 তাৰিখলৈকে আপোনালোকে এপ্লাই কৰি থাকিব পাৰিব অনলাইন যোগে যেটো প্ৰথম পদ আছে হেতু হৈছে এসিস্টেন্ট ইন্সপেক্টৰ অফ এক্সাইজ ইয়াতে 44টা পদ আছে ইউআৰত আছে 20টা OBC MOBC আছে 9টা ST প্লেনত আছে 7টা ST হিলত আছে 4টা আৰু EWS ত আছে 4টা এইকেইটা পদত যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে দৰমহাটো আছে 14000 ৰ পৰা 49000 আৰু জিপিটো আছে 6200 টকা ইয়াতে আপোনালোকে হাই সেকেন্ডাৰী পাস কৰিব লাগিব এই পদকেইটাত যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে তেনেহলে হাই সেকেন্ডাৰী পাস কৰিব লাগিব আৰু যেটো কনস্টেবল পদ আছে তাতে মাত্ৰ মেট্ৰিক পাস কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব সেই পদকেইটাত প্ৰায় 159টা পদ আছে ইয়ৰৰ বাবে 72 OBC MOBC ৰ বাবে 40 SC ৰ বাবে 11 ST প্লেনৰ বাবে 16 ST হিলৰ বাবে 4 EWS ৰ বাবে 16 ইয়াতে মাত্ৰ মেট্ৰিক পাস কৰিলে এপ্লাই কৰিব পাৰিব দৰমহাটো ইয়াতে 14000 ৰ পৰা 49000 টকা লগতে জিপি আছে 5000 টকা এইখিনি হল দৰমহা ইয়াতো এপ্লিকেশন ফিস দিব নালাগে আপোনালোকে অনলাইন যোগে এপ্লাই কৰিব পাৰিব ইয়াতে কোনো ধৰণৰ এপ্লিকেশন ফিস আপোনালোকে দিব নালাগে ইয়াতে বয়সটো ধৰি দিছে 18 পৰা 38 বছৰ সেম আপোনালোকে এজ ৰিলেক্সেশন পাব 5 বছৰ ST হিল ST প্লেন লগতে SC ৰ বাবে আৰু OBC ৰ বাবে 3 বছৰ ইয়াতে আপোনালোকে এজ ৰিলেক্সেশন পাব সিলেকশন প্ৰসিডিউৰ ফিজিক্যাল এফিচিয়েন্সি টেষ্ট ফিজিক্যাল স্ট্যান্ডার্ড টেষ্ট লগতে ৰিটেন টেষ্ট আপোনালোকে ফাৰ্স্ট ৰানিং কৰিব লাগিব ৰানিং পাস কৰাৰ পিছত আপোনালোকৰ মেডিকেল হ'ব মেডিকেলৰ পিছত মানে আসাম পুলিচৰ আগতে মেডিকেল হয় তাৰ পিছত ৰানিং হয় তাৰ পিছত আকৌ মেডিকেল তাৰ পিছত আকৌ এক্সাম মানে ৰিটেন টেষ্ট আপোনালোকে দিব লাগে এইখিনি হল মানে প্ৰসেস যিখিনি প্ৰসেস আপোনালোকে গমে পায় এতিয়া এপ্লাই যেটো অনলাইন যোগে চলিছে আপোনালোকে এপ্লাই কৰিব পাৰে এপ্লাইটো কৰাৰ পিছত আপোনালোকৰ ফোন নাম্বাৰটো বহুত ইম্পৰ্টেন্ট ফোন নাম্বাৰটো ৰাখি থৈ দিব এতিয়া আপোনালোকৰ মনত যদি কিবা কনফিউজ আছে মানে আপোনালোকে কিবা জানিব বিচাৰে তেনেহলে মোৰ ইনষ্টাগ্ৰাম আইডি দিয়া আছে গৈ আপোনালোকে মেছেজ কৰিব পাৰে আৰু লগতে মই টিকটক সকলোতে মই এতিয়া বৰ্তমান এভেইলেবল হৈ গৈছো আপোনালোকে গৈ সকলোতে ফলো কৰিব পাৰে লিংক সকলো ডেসক্ৰিপচনত দিয়া আছে যেন হক আপোনালোকে কোনটো পদত এপ্লাই কৰিব আৰু কোনটো পদৰ বাবে আপোনালোকে ভাল পাইছে বা আপোনালোকে কোনটো পদত এপ্লাই কৰিম বুলি ভাবি আছে কমেন্টত জনাব নাপাহৰিব আজিৰ ভিডিওটো ইমানে ভিডিওটো অলপ দীঘলীয়া হ'ল যদিও আপোনালোকৰ বাবে বহুতে ইম্পৰ্টেন্ট সম্পূৰ্ণ ডিটেইলছ খিনি পাই গল প্ৰায় 900টা পদ মুকলি হৈ আছে আপোনালোকে গৈ কেৱল এপ্লাই কৰক এপ্লাই কৰিলে আপোনালোকৰ কোনো ধৰণৰ পইচা নাযায় বা এপ্লিকেশন ফিস দিব নালাগে কিন্তু এটা কথা মনত ৰাখিব এপ্লাই কৰিয়ে থাকিব লাগিব কিন্তু এডমিট কাৰ্ডৰ কোনো ধৰণৰ খবৰ আহা নাই এডমিট কাৰ্ড আহিলে অলপ ভাল লাগিল হয় কাৰণ সকলো লৰা ছোৱালীয়ে যিপুৰে দৌৰি আছে তেওঁলোকৰ অলপ মনটো ভাল লাগিল হয় জোস পালে হয় যেন হক কিয় আজিৰ ভিডিওটো ইমানে যদি ভিডিওটো চাই ভাল লাগিল লাইক শেয়াৰ কৰিব নাপাহৰিব যেন হক কিয় ভিডিওটো সম্পূৰ্ণ চাইছে যদি আপোনালোকক বহুত বহুত ধন্যবাদ চেনেলটো নতুন সাবস্ক্ৰাইব কৰিব নাপাহৰিব আজিলৈ ইমানে পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি জয় আই অসম